নমস্কাৰ বন্ধুসকল, সোশ্যাল এক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ আমাৰ টপিকটো বহুত ইণ্টাৰেষ্টিং হয় আৰু ট্ৰেণ্ডিঙো হয়। টপিকটো হ'ল জিঅ' কইন। আপোনালোকে অলৰেডি ইউটিউবত বহুত ভিডিঅ' দেখি আছে জিঅ' কইন, কিন্তু এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ আৰু জিঅ' কইনৰ বেলেগ ভিডিঅ' চাবলৈ দৰকাৰ নাই। এতিয়া জিঅ' কইন হয় কি? মই যদি ইয়াৰ ডেফিনেশ্যনটো চাবলৈ যাওঁ, জিঅ' কইন are blockchain-based reward token that users can earn for engaging with different mobile or internet-based app as described by JPL, Jio Platform Limited, using their mobile number, only Indian-based mobile number. বন্ধুসকল, ইয়াৰ পৰা আমি জানিব পাৰিলোঁ জিঅ' কইন এটা ৰিৱাৰ্ড টোকেন আৰু ই এটা ব্লকচেইন-বেছড ৰিৱাৰ্ড টোকেন। এতিয়া আমি গম পাইছোঁ জিঅ' কইন হয় কি। এতিয়া আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব, জিঅ' কইন এটা ক্ৰিপ্ট'কাৰেঞ্চি নেকি? ইয়াৰ এনচাৰটো হৈছে নো। মই আপোনাক কিয় নক'লোঁ, মই এতিয়া আপোনাক আগতে দেখুৱাইছোঁ ই এটা ৰিৱাৰ্ড টোকেন হয়। এইটো বহুত ইম্পৰ্টেণ্ট কথা। এতিয়ালৈকে ই কোনো ক্ৰিপ্ট'কাৰেঞ্চি নহয়, ই এটা বছ ৰিৱাৰ্ড বেছ টোকেনহে হয়। আজি মই ইয়াত ডেটটো এড কৰি দিছোঁ। আজি 21 জানুৱাৰী 2025 হয়। আজিলৈকে জিঅ' কইন কোনো ক্ৰিপ্ট'কাৰেঞ্চি নহয়, কিন্তু ফিউচাৰত ই ক্ৰিপ্ট'কাৰেঞ্চি হ'ব পাৰে। কিন্তু আজি মই যেতিয়া ভিডিঅ'টো বনাইছোঁ, এতিয়ালৈকে ই কোনো ক্ৰিপ্ট'কাৰেঞ্চি নহয়। এতিয়া এই নিউজটো ক'ব আহিল যে জিঅ' কইন এটা ক্ৰিপ্ট'কাৰেঞ্চি হয়। ইয়াৰ পাছৰ ৰিজনটো হৈছে ৰিলায়েন্সে যে পাৰ্টনাৰশ্বিপ কৰিছিল, কলাবৰেশ্যন কৰিছিল পলিগন লেবৰ সৈতে। এতিয়া পলিগন হয় কি? পলিগন ইজ এন ইণ্ডিয়ান ব্লকচেইন কোম্পেনী যি ক্ৰিপ্ট'কাৰেঞ্চি ৰিলেটেড বস্তুবোৰৰ লগত কাম কৰে আৰু সেইবোৰ ৰিলেটেড ই ছাৰ্ভিচো প্ৰভাইড কৰে। সেইকাৰণে ৰিলায়েন্সে ইয়াৰ লগত কলাবৰেশ্যন কৰিছে। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ ই ক্ৰিপ্ট'কাৰেঞ্চি হৈ যাব পাৰে। এতিয়ালৈকে কিন্তু ই ক্ৰিপ্ট'কাৰেঞ্চি নহয়। এতিয়া ই ক্ৰিপ্ট'কাৰেঞ্চি কিয় নহয়? কোনো এটা কাৰেঞ্চি ক্ৰিপ্ট' হ'বলৈ ইয়াৰ কেইটামান ফিচাৰ্ছ আছে। প্ৰথমটো হৈছে ই ছিকিউৰ্ড হ'ব লাগিব আৰু ডিচেণ্ট্ৰেলাইজেশ্যন হ'ব লাগিব, কাৰণ ই কাৰো কণ্ট্ৰলত থাকিব নালাগিব। দ্বিতীয়তে ই ব্লকচেইন টেকন'লজি হ'ব লাগিব। 3 নম্বৰত ইয়াৰ লিমিটেড ছাপ্লাই থাকিব লাগিব। আৰু চতুৰ্থত ইউ কেন বাই, চেল এণ্ড ট্ৰেন্সফাৰ। আৰু 5 নম্বৰত ইউ কেন হোল্ড লং টাৰ্ম এজ ইনভেষ্টমেণ্ট। এতিয়া আপোনালোকে প্ৰায় শুনি থকা জিঅ'স্ফিয়াৰ কি? জিঅ'স্ফিয়াৰ হৈছে এটা ব্ৰাউজাৰ। আপোনালোকে যেনেকৈ ক্ৰ'ম ইউজ কৰে তেনেকৈ জিঅ'স্ফিয়াৰ হৈছে এটা ব্ৰাউজাৰ। ই কিন্তু কোনো ছাৰ্চ ইঞ্জিন নহয়। আপোনালোকে জিঅ'স্ফিয়াৰ এপটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত ইয়াত ফোন নম্বৰ দিব লাগিব। ফোন নম্বৰ দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ অ'পেন হৈ যাব। ইয়াত আপোনালোকে দেখিব পাৰিছে, ইয়াত আপোনালোকৰ কইনছ কিমান কইন আছে ইয়াত শ্ব' কৰিছে। মোৰ এতিয়া 0 হৈ আছে। আপোনালোকে যিমান জিঅ'স্ফিয়াৰ এপটো ইউজ কৰিব তাৰ বেচিছত আপোনালোকক ইয়াত কইন দিয়া হ'ব। ভিডিঅ'টো আজি ইমানেই। ভিডিঅ'টো যদি ভাল লাগিল, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।